আপোনালোকে জানেনে আমাৰ মিচিং সমাজৰ সাংস্কৃতিৰ প্ৰাণ বুলি কাক জানিব পাৰি? নিশ্চয় নাজানে। আহক লোকৰ লগত আমাৰ মিচিং সমাজৰ সাংস্কৃতিৰ প্ৰাণ সকলৰ লগত চিনাকি কৰোৱাই দিওঁ। মিষ্টাৰ যদু চকুত দেখাত আমাৰ মিচিং সমাজৰ ছ'চিয়েল মিডিয়াত সাংস্কৃতিক প্ৰাণ বুলি জানিব পৰাকৈ 3গৰাকী আছে। আহক আজি আপোনালোকক আমাৰ মিচিং সমাজৰ সাংস্কৃতিক প্ৰাণসকলৰ লগত চিনাকি কৰাই দিওঁ। নাম্বাৰ 3 আহে আমাৰ দিতিমণি পাইং। তেওঁ বহুত চেলিব্ৰিটি হ'লেও তেওঁ নিজৰ সাংস্কৃতিক নিজৰ পৰম্পৰাগত ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি যিটো ধুনীয়াকৈ ৰীল ভিডিঅ' বনায় তেওঁ সঁচাকৈ মানিব লাগে। তেওঁৰ কাৰণে এটা লাইক দিব। আৰু নাম্বাৰ 2 আহে আমাৰ সকলোৰে মৰমৰ মিয়ুম আইমী মিলি। তেওঁ যিমান ধুনীয়া মিচিং সমাজকো ধুনীয়া কৰি তুলিবৰ বাবে তেওঁ চেষ্টা কৰে। আৰু নাম্বাৰ 1 আহে আমাৰ সকলোৰে চিনাকি সৃষ্টিৰাণীতাইদ। তেওঁৰ দৰে আমাৰ সমাজত মানুহ থাকে তেন্তে সঁচাকৈ আমাৰ মিচিং সমাজখনক সৃষ্টি দিব। সঁচাকৈ তেওঁলোক 3গৰাকী অভিনেত্ৰী সকলক সঁচাকৈ বহুত ভাল লাগে। যদি ইমান ডাঙৰ হ'লেও নিজৰ পৰম্পৰাগত সাংস্কৃতিক সন্মান কৰে, আমাৰ মিচিং জাতিটোক সন্মান কৰে তেওঁলোকৰ কাৰণে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু কমেণ্ট ফ'ল' কৰি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ সকলোকে। জয় আহোম।